ৰ'ব গাইছ, প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আবেলি প্ৰায় 2মান বজাত মা আৰু মই ওলাই গ'লোঁ আকৌ ভাগৱতলৈ বুলি। আৰু দোকান এখনতে মই ভণ্টি কেইজনীৰ লগত বহি আছোঁ। আৰু তাৰ পাছত মামা ঘৰৰ বা আৰু ভণ্টি আহিলে। তাৰ পাছতে আৰু এইফালে সিহঁতি ধুনীয়াকৈ চাকিও জ্বলাই ল'লে। চাকি জ্বলাই হোৱাৰ পাছত ভণ্টি আকৌ দোকানত চিপছ চানা ঢেৰ কিবা কিবি কিনি ল'লে। আৰু এতিয়া আমি আহি আছোঁ আমাৰ ঘৰলৈ। আৰু ধুনীয়াকৈ এখন প্লেটত চানা আৰু সকলোবোৰ চিপছ একলগ কৰি মিহলি কৰি পেলালোঁ। তাৰ পাছত ৰেডি হৈ গ'ল আমাৰ চানা। আৰু এতিয়া চানা খাবৰ সময়ত আমাৰ কাজিয়া চাওকচোন। আচলতে কাজিয়া নহয় বাৰু, ধেমালি দেই। আচলতে কাঁহীখনত ভণ্টি আৰু মই একেলগে খাইছিলোঁ, কিন্তু চিপছ বা চানা কিবা এটা যদি মোৰ ফালে যায় তাই পটাপট খাই থয়। আৰু এইফালে দেখিলে নহয়, বায়ে একদম পূৰা খোৱাত লাগিছে। আৰু আমি দুজনীও কাজিয়া লাগি একেখন প্লেটতে খাবলৈ লাগিলোঁ। তাৰপাছত এতিয়া খাই হোৱাৰ পাছত আকৌ ভাগৱতলৈ আহিলোঁ। তাৰপাছত আকৌ কিনিলোঁ জাল চানা, আৰু এতিয়া জাল চানাও খাই ল'লোঁ। তাৰপাছত আকৌ খাবলৈ লৈছোঁ চিপছ। ইটো সিটো খাই এতিয়া বাজিলে 10:30। আৰু তাৰপাছত আমি ভাগৱতৰ পৰা গুচি আহিলোঁ। আৰু এতিয়া নামঘৰত চলি আছে ভাওনা। আজি ভাওনাৰ ভৰ আখৰা, মানে শেষৰটো দিন। আৰু ধুনীয়াকৈ আমি ভাওনা চাবলৈ বুলি সকলো নামঘৰলৈ আহিলোঁ। পিছে বা আৰু ভণ্টি ঘৰলৈ গ'লগৈ, আৰু তাতে দিলে আমাক খাবলৈ প্ৰসাদ। আৰু আমি ধুনীয়াকৈ প্ৰসাদ খাই ল'লোঁ। এইজনী আকৌ ল'ৰাক চুমা দেখাই আছে। আজিলৈ